ওয়েলকাম দিগম্বৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মই বৰ্তমান যাই আছোঁ এই ঋতু ভাই যিছিল আগতে ভিডিঅ' বনাইছিলোঁ, এই দেৱালীক লৈ আগতে ভিডিঅ' বনাইছিলোঁ। 2 বছৰ আগৰ পৰাই 2 বছৰ মানে হ'ল চিনাকি হ'বাৰ লগ হ'বাৰ এনেকুৱাকৈ যাই আছোঁ। মই বৰ্তমান ঋতু ভাইহঁতৰ ঘৰত দেখি অলপ ৰঙিয়া ছাইডত যাই আছোঁ। পলক দোস্ত ভিডিঅ'টো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ, একদম শেষলৈ চাই দেখক মজাকৈ। একদম বহুত দিন ভিডিঅ' দিব পৰা নাই, একেদিন মানে অলপ অসুখ গান হৈছে, সেইকাৰণে ভিডিঅ' দিব পৰা নাই। দিয়ক চাই থাককচোন এই ভিডিঅ'টো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ, একদম শেষলৈ চাই দিয়ক। তো আহি পেলাই এইফালে আছে ঋতু ভাই। কেনা ঋতু ভাই? বঢ়িয়া, তুমি ফোন চোন নকৰাকৈ আহিলা তো, তোমাৰ ফোনটোত লগা নাছিল দেচোন, সেইকাৰণে। মানে তোমাৰ যদি আজি বৰষুণ নিদিলা যদি কামত গুচি গ'লো না, লাগা নাপলা আৰু ফিৰি যাব লাগিল আহিলোঁ দে ফুৰিব বহুত দিনৰ মূৰত না কি? ঠিকে আছে না, আহিব লাগে। তোমাৰ ফোন চোন আজিকালি নকয় হিচাপত আগতে সময় নাপাওঁ না, কি ক'বা উপায় নোহোৱা গৈছে। কষ্ট কৰি গ'লে ফল পাই না কি? সদায় মিঠা, কিন্তু আজিকালি মই মিঠা বনাই টেঙাই পাই আছো। জ্বলা একবাৰ ফুৰি আহিব লাগে, ঋতু ভাইৰ লগত অলপ ফুৰি আহিব বাইকখনত। জ্বলা তো মানে ৰাইডটোতো বাদেই দিলোঁ দিগম্বৰ। মানে ধৰা এই মাজতে আমাৰ মানে ট্ৰেইন জাৰ্ণি এটা আহিব পাৰে, মানে প্লেন কৰি আছোঁ ট্ৰেইন জাৰ্ণি এটা কৰাৰ। তো ৰাইডটোতো পিছৰ কথা, আগে ট্ৰেইন জাৰ্ণি কৰি লওঁ, তাৰপিছত সেনেকৈ আৰু লাহে লাহে একেলগেতো ডাঙৰ হ'ব নোৱাৰোঁ না, আৰু লাহে লাহে ডাঙৰ হ'ব লাগিব। তো সেইকাৰণে আৰু আগে ট্ৰেইন জাৰ্ণিটো কৰি লওঁ, তাৰপিছত ৰাইড কৰিম। দুয়োটা কৰিম নে কি? আৰু 2জনমান থাকোঁ আমাৰ লগত। থাকোঁ আৰু 2জনমান থাকোঁ, মোৰ লগৰ ছোৱালী কেইটামান থাকোঁ, এনেকৈ থাকোঁ আৰু 2জনমান থাকোঁ। ট্ৰেইন জাৰ্ণি এটা কৰি দিম অতি সোনকালে নে কি? তো দোস্ত বহুত সময় থাকিলোঁ ৰঙিয়া টাউনত দিন গৈছিলোঁ। টাউনৰ পৰা আহি ঋতু ভাইৰ লগত কথা পাতিলোঁ অলপ, ট্ৰেইন জাৰ্ণিটো এটা কৰিব খুজিছোঁ, সেইকাৰণে অলপ কথা চথা পাতিলোঁ দিয়কচোন। বহুত সময় থাকিলোঁ না কি ঋতু ভাই? সেইটো আহি মানে বহুত টাইম স্পেণ্ড কৰিলোঁ আমি দিওঁ, তো এনে ভাল লাগে বাৰু দিগম্বৰৰ লগত কথা পাতিব বা অলপমান ফুৰি কেনে লাগিছে। মজা লাগছে দে ফুৰি বহুত। বাকী দিগম্বৰ, তুমি চাৰ্কেল লৈ যি ভূটান গৈছিলা, কিমান সময় যোৱা পিছত? এইটো তোমাৰ হেৰিয়াত 4টা বজাত গৈছিলোঁ ৰাতিপুৱা। বোলে আমাৰ লগত 4জনমান আছিল, 3-4জনমান আছিল। 4জন থাকোঁতে আমি হেৰিমানত গৈছিলোঁ, তোমাৰ 4টা বজাত ওলাইছোঁ যাব বুলি। 4টা বজাত 9টা 10টামানত পাই গৈছোঁ। 4 ঘণ্টামান লাগে। বাইক লৈ গ'লে আমাৰ অলপমান 2 ঘণ্টা 1 ঘণ্টা লাগে। ভূটান ওচৰ হয় নেকি? নহয় 100 কিলোমিটাৰ। 100 কিলোমিটাৰ। এনে পৱন দাৰ তাতে গ'লোঁ, পৱন দাও আচৰিত হৈ গৈছে মই চাইকেল লৈ যাওঁ আৰু 45 কিলোমিটাৰ মান হয়। ছাপোৰ্ট কৰক, 1000 ছাবস্ক্ৰাইবাৰ কৰি দিয়ক, দেখা যাব ভাল ভাল ভিডিঅ' আনিছোঁ না কি? যাই থাকোঁ আৰু না কি? বহুত টাইম হ'ল বাৰু, তুমি যিহেতু চাৰ্কেল লৈছা যাওঁতে অলপ টাইম লাগিব, তো এতিয়া প্ৰায় চাইকেল লৈ আহিছোঁ অলপ। 7টা বাজি গ'ল, তো গ'লে 5টা বাজিব, 1 ঘণ্টা লাগে। চাৰ্কেল চলাব পাৰে দেই, কিন্তু আমি হ'লে নোৱাৰোঁ চাৰ্কেল ইমান চলাব। মানচুন দিছিলোঁ বহুত, মানে চাৰ্কেল চলাই বহুত চাইকেল লৈ বহুত হেৰি কৰিলোঁ। আপোনালোকে ছাপোৰ্ট কৰক, চলি বহুত কষ্ট কৰে। সিদিনাও বৰ্তমান বহুত কষ্ট কৰিছে, তো আপোনালোকে ছাপোৰ্ট কৰক, তো ভাল ভাল ভিডিঅ' দিব বুলি আশা কৰিছোঁ। তো তুমি দিবা আৰু ৰাইজক ভাল ভাল ভিডিঅ' দিলে, ৰাইজে ভাল পালে তোমাক ছাপোৰ্ট কৰিব না, সেইটো মেইন কথা। বাকী ছাবস্ক্ৰাইবটো কৰি দিব সোনকালে। ডেইলি নিবা নোৱাৰিলেও কিন্তু অলপ ভাল ভাল ভিডিঅ' চেষ্টা কৰি আছোঁ আনিব গ'লে না কি? ঠিক আছে, আৰু ছাবস্ক্ৰাইবটো কৰি দিয়াকে অতি সোনকালে, তো ভাল লাগিব তাৰ মনটো, তো এনেই আৰু কৈ দিব। তো দোস্ত মই বৰ্তমান আহিলোঁ একজন বন্ধুৰ তাক, বন্ধুজন বহুত দিনৰ মূৰত লগ পালোঁ। এইজন আহিছে। ক'ত গৈছিলি? অলপ ফুৰি আহিলোঁ ৰ। কাটা গৈছিলি? অলপ ফুৰি আহিলোঁ নাই। ঠিকে আছে, অলপমান ফুৰিবা গাঁৱত দেখি। দেখোন ফুৰো আৰু বহুত দিনৰ মূৰত লগ পাইছোঁ, চলি বেলেগ হৈ গ'লে চলি। বেলেগ হৈ গ'ল দিয়ক, বেলেগ হৈ গ'ল একদম। এই ভিডিঅ' চাবি, কালি ভিডিঅ' এটা আহিছে, ৰঙিয়াৰ ক'ত গৈছিলোঁ মই গম পাবি দে ভিডিঅ'ত। দে আপোনালোকে চাই চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। কষ্ট কৰি আছে, বহুত কষ্ট কৰি আছে ভাইও আমাৰ, আগকলৈ সফল হওক, আগবাঢ়ক আগকলৈ। আপোনালোকে ছাবস্ক্ৰাইবটো কৰিলেই হ'ল। দিয়ক তেন্তে। এই দোস্ত ভিডিঅ'টো কেনে পালে, যদি ভিডিঅ'টো ভাল পাইছে এটা লাইক কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। আজিলৈ বাই বাই, নেক্সট ভিডিঅ' আহি আছে, ক'ত যাইছোঁ নেক্সট ভিডিঅ'ত গম পাব।